খোৱাঙৰ নিৰ্বাচনী হিংসাৰ ঘটনাক লৈ ডিব্ৰুগড় সদৰ থানাত উপস্থিত লুৰিণজ্যোতি গগৈ অজাপৰ সমৰ্থকক আক্ৰমণ কৰাক লৈ বিজেপিৰ প্ৰত্যাহ্বান লুৰিণজ্যোতি গগৈ নিৰ্বাচন আয়োগক বিজেপি গুণ্ডা বাহিনীক প্ৰতিৰোধ কৰাৰ দাবী শীঘ্ৰে গুণ্ডা বাহিনীক গ্ৰেপ্তাৰৰ দাবী লুৰিণজ্যোতি গগৈ মাৰ খোৱা মানুহক থানাত বহাই থোৱা হৈছে আক্ৰমণকাৰী এতিয়াও মুকলি আকাশৰ তলত চৰকাৰ নথকাৰ পিছতো কাৰ নিৰ্দেশত আৰক্ষীয়ে এনে কাম কৰিছে বুলি প্ৰশ্ন লুৰিণজ্যোতি গগৈৰ দুলাল গগৈ নামৰ বিজেপি কাৰ্যকৰ্তাক খুদ বিজেপিৰ কাৰ্যকৰ্তাই আক্ৰমণ কৰাৰ অভিযোগ লুৰিণজ্যোতি গগৈৰ বিধায়ক চক্ৰধৰ গগৈৰ ঘৰৰ সন্মুখতে অজাপ কাৰ্যকৰ্তাৰ বাহন ভঙাৰো অভিযোগ চক্ৰধৰ গগৈৰ বাসগৃহৰ কাষৰ ঘৰত ঝাৰখণ্ড উত্তৰ প্ৰদেশৰ পৰা মানুহহানি ৰখোৱাৰ অভিযোগ অজাপৰ সভাপতিগৰাকীৰ উক্ত অভিযোগৰ বাবে অজাপ কৰ্মীক আক্ৰমণ কৰাৰ অভিযোগ লুৰিণজ্যোতি গগৈৰ লুৰিণজ্যোতি গগৈৰ উপস্থিতিতে বিনা অনুমতিত তালাচী চলোৱাৰ অভিযোগ আমি জনাই আছো যে কালিৰ দিনটো যেহেতু নিৰ্বাচনৰ ভোট গ্ৰহণ অনুষ্ঠিত হল কিন্তু কালিৰ দিনটোতে দেখা পোৱা গৈছে যে খোৱাং সমষ্টিৰ অসম জাতীয় পৰিষদৰ বিৰোধী মিত্ৰজোঁটৰ প্ৰাৰ্থী লুৰিণজ্যোতি গগৈৰ সমৰ্থকৰ বলেৰো বাহনলৈ আচলতে লক্ষ্য কৰি বিজেপিৰ গুণ্ডা বাহিনীয়ে শিলগুটি নিক্ষেপ কৰিছিলে আৰু তাৰ পাছতে সেই বলেৰো বাহনখন শিলগুটি নিক্ষেপ কৰি ভাঙি পেলোৱা দেখিবলৈ পোৱা গৈছিলে আৰু আচলতে সেই ঘটনাৰ সূত্ৰপাত হৈছিলে যে বিধায়ক চক্ৰধৰ গগৈৰ ঘৰৰ বাসগৃহৰ কাষৰ এটা পৰিত্যক্ত বাসগৃহত আচলতে বহিৰাজ্যৰ মানুহ থকাৰ অভিযোগ উত্থাপন কৰিছিলে এই অসম জাতীয় পৰিষদৰ কৰ্মীসকলে বা সমৰ্থকসকলে আৰু তাৰে সোধপোছ কৰিবলৈ তেখেতসকল গৈছিলে কিন্তু তাৰ পৰৱৰ্তী সময়ত দেখা পোৱা গ'ল যে তেখেতসকলে তীব্ৰ বাক বিতণ্ডাত লিপ্ত হয় যি বিজেপিৰ গুণ্ডা বাহিনী আৰু তাৰ পাছতে মাৰপিটত লিপ্ত হোৱা দেখিবলৈ পোৱা যায় কেইবাজনো অজাপৰ লোক আহত হোৱা দেখিবলৈ পোৱা গৈছে কিন্তু বৰ্তমান লুৰিণজ্যোতি গগৈৰ অভিযোগ যে যিসকলে আচলতে আক্ৰমণ কৰিছিলে সেইসকল মুকলি আকাশৰ তলত ঘূৰি ফুৰিছে কিন্তু যিসকলে প্ৰকৃতাৰ্থত মাৰ খাইছিলে সেইসকলকে নি বহাই থোৱা হৈছে বুলি লুৰিণজ্যোতি গগৈয়ে অভিযোগ উত্থাপন কৰিছিল আৰু তেখেতে আৰক্ষীলৈ প্ৰশ্ন উত্থাপন কৰিছে যে কাৰ নিৰ্দেশত এনেধৰণে কাম কৰিছে যিহেতু আজিৰ দিনটোত লুৰিণজ্যোতি গগৈ বাসগৃহত আৰক্ষীয়ে তালাচী চলাইছিলে বিনা আৰক্ষীয়ে তালাচী চলাইছিলে তালাচীৰ কাৰণ কিন্তু এতিয়ালৈকে জানিব পৰা হোৱা নাই গতিকে কিয় তালাচী চলাইছিলে কাৰ নিৰ্দেশত এনেধৰণৰ কাম হাতত লৈছে বুলি আৰক্ষীলৈ প্ৰশ্ন কৰিছে আৰু তাৰ সমান্তৰালকৈ নিৰ্বাচন আয়োগলৈ তেখেতে দাবী জনাইছে যে এনেধৰণৰ আক্ৰমণকাৰী গ্ৰেপ্তাৰ কৰিব লাগে যিসকল আক্ৰমণকাৰী কালিৰ দিনটোত যি অজাপৰ সমৰ্থকক আক্ৰমণ কৰিছিল আচলতে সেই পৰিত্যক্ত ঘৰটোত কি আছিলে বা কৰ মানুহ আছিলে বহিৰাজ্যৰ মানুহ থকাটো সঁচানে মিছা সেই সন্দৰ্ভতে আচলতে তেখেতসকলে সোধপোছ কৰিবলৈ গৈছিলে কিন্তু তাৰ পৰৱৰ্তী সময়ত এনেদৰে তীব্ৰ বাক বিতণ্ডাত লিপ্ত হৈ মাৰপিটত লিপ্ত হোৱা দেখিবলৈ পোৱা গৈছিলে বহুকেইজন অজাপৰ নেতা কৰ্মী আচলতে আঘাতপ্ৰাপ্ত হৈছিলে আৰু তাৰ পাছতে কিন্তু কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই আৰক্ষীয়ে কিন্তু আজিৰ দিনটোত তাৰ পৰিৱৰ্তে লুৰিণজ্যোতি গগৈৰ বাসগৃহতে আৰক্ষীয়ে তালাচী চলোৱা দেখিবলৈ পোৱা গৈছে আৰু সেই লুৰিণজ্যোতি গগৈ ঘৰত থাকোতে কিন্তু হাউস সাৰ্চ কৰা দেখিবলৈ পোৱা গৈছে তাকে লৈ লুৰিণজ্যোতি গগৈ প্ৰশ্ন উত্থাপন কৰিছে মোৰ কোনো নিয়ম নীতি নমনাকৈ মই ঘৰতে থকা অৱস্থাত হাউস সাৰ্চ কৰিছে গতিকে কাৰ নিৰ্দেশত আৰক্ষী এনেধৰণৰ কাম কৰি আছে কাৰ নিৰ্দেশত এনেধৰণে সেই যি বিধায়ক চক্ৰধৰ গগৈ তেখেতৰ সেই বিধায়কৰ বাসগৃহৰ কাষৰ বাসগৃহত কাৰ নিৰ্দেশত বহিৰাজ্যৰ মানুহ এনেদৰে ৰাখিছে যিহেতু বৰ্তমান ভোট চুৰিৰ প্ৰসংগটো উঠি আছে গতিকে সেই প্ৰসংগতে সৰব হৈ পৰিছে লুৰিণজ্যোতি গগৈ আৰু সেই যে বহিৰাজ্যৰ মানুহ তাতে আছিলে সেই সন্দৰ্ভতে আচলতে অসম জাতীয় পৰিষদৰ একাংশ কৰ্মী বা একাংশ সমৰ্থকে সেই সোধপোছ কৰিবলৈ গৈছিলে কিন্তু তাৰ পাছতে মাৰপিট হোৱা দেখিবলৈ পোৱা গ'ল তীব্ৰ বাক বিতণ্ডা তাৰ পাছতে মাৰপিটৰ সৃষ্টি হ'ল কিন্তু যিসকল আক্ৰমণকাৰী বিজেপিৰ যি গুণ্ডা বাহিনী সেইসকল কিন্তু বৰ্তমানে মুকলি আকাশৰ তলত আৰু যিসকলে মাৰ খাইছিলে সেইসকলকে নি বহাই থোৱা হৈছে বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰিছে লুৰিণজ্যোতি গগৈ আজি সংবাদ মাধ্যমৰ সন্মুখত দেখিবলৈ পোৱা গৈছে আৰু যিহেতু কিছু সময় পূৰ্বে দেখা পোৱা গৈছিলে লুৰিণজ্যোতি গগৈ বাসগৃহত আৰক্ষীয়ে তালাচী চলাইছিলে বৰ্তমানলৈকে কাৰণ জানিব পৰা হোৱা নাই গতিকে ইয়াৰ পৰৱৰ্তী সময়ত জানিব পৰা যাব যে লুৰিণজ্যোতি গগৈৰ এই যি ঘৰত তালাচী যি চলাইছিলে সেই তালাচী চলোৱাৰ আচলতে ৰহস্য কি সেয়া আচলতে কিছু সময় পিছতহে জানিব পৰা যাব যিহেতু লুৰিণজ্যোতি গগৈ বৰ্তমান ডিব্ৰুগড় আৰক্ষী থানাত গৈ উপস্থিত হৈছেগে গতিকে সেই যি গুণ্ডা বাহিনী বিজেপিৰ যি গুণ্ডা বাহিনী সেই গুণ্ডা বাহিনীৰ কিন্তু যি কাৰনামা সেয়া বৰ্তমান যি ৰাজনৈতিক প্ৰেক্ষাপট সেয়া সকলোৱে হয়তো অসমৰ জনতাই সেয়া গম পাইছে আৰু বিভিন্ন সমষ্টিত সেয়া লাগিলে শিৱসাগৰে হওক যোৰহাটে হওক মৰিয়নি সমষ্টিত কিন্তু এই নিৰ্বাচনৰ আগদিনা
এনেধৰণৰ হিংসাত্মক বহু কাৰ্য তেখেতসকলে সংঘটিত কৰা দেখিবলৈ পোৱা গৈছিলে ক'ৰবাত হয়তো মানুহ হত্যা কৰি দিছে ক'ৰবাত আঘাতপ্ৰাপ্ত হৈ গৈছে মানুহ বিৰোধীৰ আচলতে প্ৰাৰ্থী বা বিৰোধীৰ কাৰ্যকৰ্তা আঘাতপ্ৰাপ্ত হোৱা দেখিবলৈ পোৱা গৈছিল আৰু বিজেপিৰ এনে কামৰ পিছতে এনে কাণ্ডৰ পিছতে তীব্ৰ গৰিহণা দিছে অসম জাতীয় পৰিষদ এটা সমান্তৰালকৈ অসম জাতীয় পৰিষদৰ লগতো এনেধৰণৰ একেই ঘটনা সংঘটিত হয় যিহেতু এই যে চক্ৰধৰ গগৈ বিধায়ক চক্ৰধৰ গগৈৰ বাসগৃহৰ এটা কাষৰ পৰিত্যক্ত বাসগৃহতে কোনো বহিৰাজ্যৰ লোক থকাৰ উমান পাই সেই যে অজাপৰ কাৰ্যকৰ্তাসকল অজাপৰ সমৰ্থকসকলে সোধপোছ কৰিবলৈ গৈছিলে আৰু সেই সোধপোছ কৰিবলৈ যাওঁতে কিন্তু তীব্ৰ বাক বিতণ্ডাত লিপ্ত হোৱা দেখিবলৈ পোৱা গৈছিলে আৰু তীব্ৰ বাক বিতণ্ডাৰ পিছতে মাৰপিটৰ সৃষ্টি হৈছিলে আৰু তাৰ পাছত কিন্তু কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই বৰ্তমানলৈকে আৰক্ষীয়ে কিন্তু আক্ৰমণকাৰী আসলতে মুকলি আকাশৰ তলত ঘূৰি ফুৰিছে আৰু যিসকলে মাৰ খাইছিলে তেখেতসকলকে আৰক্ষীয়ে বহাই থোৱাৰ অভিযোগ উত্থাপন কৰিছে আৰু সেইবাবে লুৰিণজ্যোতি গগৈ আৰক্ষীলৈ পোনপটীয়াকৈ প্ৰশ্ন উত্থাপন কৰিছে আসলতে কাৰ ছত্ৰছায়াত আপোনালোকে এনেধৰণৰ কাম কৰিছে কাৰ ছত্ৰছায়াত আৰক্ষীয়ে লুৰিণজ্যোতি গগৈ বাসগৃহত গৈ তালাচী চলাবলৈ কাৰ ছত্ৰছায়াত কাৰ কেনেদৰে সাহস পালে বুলি যিহেতু বৰ্তমান চৰকাৰ নাই গতিকে নথকাৰ পিছতো কেনেদৰে আপোনালোকে কাৰ ছত্ৰছায়াত এনেধৰণৰ কাম কৰিবলৈ সুবিধা পালে বুলি লুৰিণজ্যোতি গগৈ পোনপটীয়া প্ৰশ্ন আসলে সংবাদ মাধ্যমৰ সন্মুখত আজি লুৰিণজ্যোতি গগৈয়ে কেইবাটাও প্ৰশ্ন উত্থাপন কৰে আমি পুনৰ জনাই আছো যে কালিৰ দিনটোত নিৰ্বাচনৰ ভোট গ্ৰহণৰ দিনটোত এনেধৰণৰ এটা অপ্ৰীতিকৰ ঘটনা সংঘটিত হয় খুৱাং সমষ্টিৰ বিৰোধী মিত্ৰজোঁটৰ অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী লুৰিণজ্যোতি গগৈক আচলতে আক্ৰমণৰ লক্ষ্য কৰি লৈছিলে বিজেপিৰ গুণ্ডা বাহিনীয়ে লুৰিণজ্যোতি গগৈ সমৰ্থকক আক্ৰমণৰ লক্ষ্য কৰি লৈছিলে আৰু তাৰ পাছতেই কিন্তু সেই আক্ৰমণৰ মূল বিষয়বস্তু আছিলে সুকীয়া যে যেহেতু বিধায়ক চক্ৰধৰ গগৈৰ ঘৰৰ কাষৰ এটা পৰিত্যক্ত বাসগৃহত আচলতে এনেধৰণৰ কিছু বহিৰাজ্যৰ মানুহ থকাৰ উমান পাইছিলে এই অসম জাতীয় পৰিষদে আৰু তাৰ পাছতে তেখেতসকলে সোধপোছ কৰিবলৈ গৈছিলে কিন্তু সোধপোছ কৰিবলৈ যাওঁতে তীব্ৰ বাক বিতণ্ডাত লিপ্ত হয় দুইটা ফৈদ আৰু তাৰ পাছতে কিন্তু তীব্ৰ মাৰপিটতো লিপ্ত হোৱা দেখিবলৈ পোৱা গৈছিলে কেইবাজনো অজাপৰ কাৰ্যকৰ্তাই এনেধৰণৰ মাৰপিটত তেখেতসকলে আচলতে আঘাতপ্ৰাপ্ত হৈছিলে আৰু তাৰ পাছতো আৰক্ষীয়ে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰিলে সেই বিজেপিৰ যি গুণ্ডা বাহিনী সেইসকলৰ ওপৰত আৰক্ষীয়ে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰিলে কিন্তু তাৰ পৰিৱৰ্তে আজিৰ দিনটোত এই যে খুৱাং সমষ্টিৰ অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী অথবা অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ বাসগৃহতে কিন্তু তেখেত থকাৰ অৱস্থাতে হাউচ চাৰ্চ কৰা দেখিবলৈ পোৱা গৈছিলে তালাচী চলোৱা দেখিবলৈ পোৱা গৈছিলে তাৰ সমান্তৰালকৈ কিন্তু স্থানীয় ৰাইজে বা অজাপৰ যিসকল কাৰ্যকৰ্তা তেখেতসকলে ক্ষুব্ধ হৈ পিনি আৰক্ষীক আচলতে জবাবদিহিও কৰা দেখিবলৈ পোৱা গৈছিলে কিন্তু তাৰ পিছত এতিয়া লুৰিণজ্যোতি গগৈ ডিব্ৰুগড় আৰক্ষী থানাত গৈ উপস্থিত হৈছে আৰু লুৰিণজ্যোতি গগৈ প্ৰত্যাহ্বান জনাইছে যে বিজেপিৰ এই গুণ্ডা বাহিনী গ্ৰেপ্তাৰ কৰক নিৰ্বাচন আয়োগলৈ তেখেতে দাবী উত্থাপন কৰিছে এনেধৰণৰ গুণ্ডা বাহিনীক প্ৰতিৰোধ কৰিবৰ বাবে আৰু তাৰ পিছৰ সময়ত যে কিয় এনেধৰণৰ কাম কৰিছে বা লুৰিণজ্যোতি গগৈ ঘৰত থকাৰ অৱস্থাতে এনেদৰে তালাচী কৰিবলৈ ক'ত সাহস পালে বা কাৰ ছত্ৰছায়াত এনেধৰণে তালাচী কৰিবলৈ সাহস পালে বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰিছে আৰু শীঘ্ৰে এই যে বিজেপিৰ গুণ্ডা বাহিনী এই গুণ্ডা বাহিনী গ্ৰেপ্তাৰ কৰাৰ দাবী উত্থাপন কৰিছে লুৰিণজ্যোতি গগৈয়ে আজি সংবাদ মাধ্যমৰ সন্মুখত কি মন্তব্য দিছিলে আমি আপোনালোকক শুনাই ষ্টুডিঅ'ৰ মজিয়াৰ পৰা মই পিকে বিদায় লৈছো প্ৰথম কথাটো হ'ল যে বিজেপিৰ যিটো গুণ্ডাগিৰি এই গুণ্ডাগিৰিক আমি ৰোধ কৰিবৰ কাৰণে তেওঁলোকৰ এতিয়া ইলেকশ্যন কমিশ্যনৰ তেওঁলোকৰ সকলো কাম চলি আছে গতিকে নিউট্ৰেলি গোটেই কামটো কৰিবৰ কাৰণে নিৰপেক্ষভাৱে গোটেই কথাটোত এটা পক্ষপাতমূলক আচৰণ কৰা বুলি সকলোৱে অনুভৱ কৰিছে যিসকলে আক্ৰমণ কৰিছে গাড়ী ভাঙিছে মাৰপিট কৰিছে সেইসকল মুকলি আকাশৰ তলত এতিয়াও তেওঁলোকে ইফালে ইফালে ঘূৰি ফুৰিছে কিন্তু তেওঁলোকক কৰায়ত্ব কৰা নাই কিন্তু যোনে মাৰ খাইছে সেইসকল ব্যক্তিক তেওঁলোকক কৰায়ত্ব কৰি আনি বহাই ৰাখিছে আৰু যিসকলে মাৰ খাইছে তেওঁলোকৰ ঘৰলৈ গৈ পুলিচ গৈ বাৰে বাৰে তেওঁলোকে এনেকৈ মানসিকভাৱে অত্যাচাৰ চলাইছে এই গোটেই কথাটো বন্ধ হ'ব লাগে পুলিচক দুগৰাকী শীৰ্ষ বিষয়া আছে তেওঁলোকক আমি আহ্বান জনাইছোঁ যে এনেকুৱা ধৰণৰ কথা বতৰা এতিয়া চৰকাৰ নথকাৰ পিছতো চৰকাৰী হেঁচাত বা তেওঁলোকৰ নিৰ্দেশনা মতে যিটো কাম কাজ কৰা তেওঁলোকে আৰম্ভ কৰিছে এইটো কোনো কাৰণতে গণতান্ত্ৰিক প্ৰক্ৰিয়াত কোনো কাৰণে গ্ৰহণীয় নহয় দ্বিতীয় কথাটো হ'ল এই গুণ্ডাগিৰি কৰা তেওঁলোকৰ বিজেপিৰ আগৰ পৰা আৰম্ভ হৈছে দুলাল গগৈ বুলি কোৱা বিজেপিৰ মানুহগৰাকীকে মুকলিভাৱে বিধায়কৰ যিগৰাকী ভায়েক সেইগৰাকী আক্ৰমণ কৰিছে সকলোৱে দেখিছে আমাৰো মানুহ আছে বিজেপিৰো মানুহ আছে এইটো ইলেকশ্যনৰ যিদিনাখন ভোট কাষ্টিং হৈছে ভোটদানৰ আগদিনাখন তাৰ পাছত বিধায়কৰ ঘৰৰ আগতে আমাৰ এখন গাড়ী ভাঙি দিছে এতিয়া কেনেকৈ সাহস পাব নহ'লে বিধায়কৰ ঘৰৰ আগত এখন গাড়ী ভাঙিবলৈ কেনেকৈ সাহস পাব বিধায়কৰ ঘৰৰ পিছফালে এটা ঘৰত কিছু বাহিৰৰ পৰা অহা মানুহ ঝাৰখণ্ড হাৰিয়ানা ইউ পি বিহাৰৰ মানুহ আনি ভৰাই থৈ দিছে উইথ
বিভিন্ন ধৰণৰ ডকুমেণ্ট ক'ৰবাত কম্পিউটাৰ আছে কিবা আছে এইবোৰ কিয় হৈছে এইবোৰ কাম যি সময়ত ভোট চুৰিৰ কথা চলি আছে যি সময়ত বাহিৰৰ পৰা মানুহ আনি পিনে ভোটদান কৰাৰ কথা কৈ আছে যি সময়ত সংবাদ মাধ্যমে আপোনালোকে প্ৰচাৰ কৰিছে যে বাহিৰৰ পৰা ইউ পি বিহাৰ আৰু পশ্চিমবংগৰ গাড়ীৰ নাম্বাৰ প্লেট থকা গাড়ী আহিছে ট্ৰেইনত মানুহ আহিছে আমি কোৱা নাই আপোনালোকে ৰিপৰ্টিং কৰি আছে তাৰ পাছত এনেকৈ বিধায়কৰ ঘৰৰ কাষত মানুহ আহি আছে আৰু সেইবোৰ কথা ক'বলৈ যাওঁতে সেইবোৰ অভিযোগ আনিবলৈ যাওঁতে আমাৰ কৰ্মকৰ্তাসকলৰ ওপৰত যিটো আক্ৰমণ কৰিলে বৰ্বৰোচিতভাৱে এইটো অত্যন্ত নিন্দনীয় আৰু যিগৰাকী জনপ্ৰতিনিধি আছে জনপ্ৰতিনিধিগৰাকীয়ে যেনেকৈ অসাংবিধানিকভাৱে অশালীনভাৱে থু পেলাই আজি বিমল বৰাই যেনেকৈ ল এণ্ড অৰ্ডাৰ চিটুৱেশ্যন হ'ব বুলি প্ৰভোগ কৰিছে এইটো মই ভাবোঁ যে তেওঁলোকক তাৎক্ষণিকভাৱে কৰায়ত্ব কৰিব লাগে বিমল বৰা ডাঙৰীয়াক কৰায়ত্ব কৰিব লাগে আৰু এগৰাকী আৰক্ষী বিষয়া বৰ্মন উপাধিৰ সেই বিষয়াগৰাকীও তেওঁলোকৰ নিৰ্দেশনা মতে কাম কাজ কৰিছে বিজেপিৰ চুটমেলিটি মতে হয়তো বিজেপি RSSৰ কৰ্মকৰ্তা হিচাপে কাম কাজ কৰিছে যি অভদ্ৰ ব্যৱহাৰ য'ত মই আছোঁ তাত হাউচ চাৰ্জ কৰিবলৈ গৈছে অথচ মোক বিচৰা নাই মোক হাউচ চাৰ্জ কৰিব লগা যিখন ৱাৰেণ্ট লাগে দেখুওৱা নাই মোৰ লগত কথা নপতাকৈ নিজে সোমাই গৈছে অথচ মই সেইটো ঘৰতে প্ৰেজেণ্ট আছোঁ এইটো ধৰণৰ যিটো তেওঁলোকৰ অভদ্ৰামী এই ধৰণৰ তেওঁলোকৰ কাম কাজ গতিকে এই কাম কাজে চৰকাৰৰ পাপেট চৰকাৰৰ পুতলা হিচাপে আৰক্ষী প্ৰশাসনে কাম কৰা বুলি চৰকাৰ এতিয়া নাই নোহোৱাৰ পিছতো যি সময়ত তেওঁলোকে নিউট্ৰেলি কাম কৰিব লাগে নিউট্ৰেলি কাম নকৰি আগৰ যিসকল মন্ত্ৰী আছে বা মুখ্যমন্ত্ৰী তেওঁলোকৰ চুটলিপি মতে উঠা বহা কৰিছে এইটো গ্ৰহণীয় নহয় সেইকাৰণে কৈছোঁ যে সৰু এটা কথা বতৰাই ফিৰিঙতিয়ে খাণ্ডৱদা হ'ব পাৰে তাৰ কাৰণে ৰেছপনচিবল কিন্তু প্ৰশাসনে হ'ব লাগিব এতিয়া সময় থাকোঁতে এনেকুৱা ধৰণৰ ইলেকশ্যনৰ সময়ত ঘটনাবোৰ হয় কিন্তু এই ঘটনাটোক তেতিয়া পক্ষপাতমূলকভাৱে তেওঁলোকক আগৰ চৰকাৰী পক্ষক তেওঁলোকক সন্তুষ্ট কৰিবৰ কাৰণে তেওঁলোকৰ পক্ষে কাম কৰিবৰ কাৰণে যদি উঠি পৰি লাগে আমাৰ খোৱাং সমষ্টিৰ ৰাইজ বা অসমৰ জনগণেও কেতিয়াও কোনো কাৰণতে এইটো গ্ৰহণীয় নকৰে সহ্য নকৰে গতিকে আমি যি দুগৰাকী ব্যক্তি আছে যিগৰাকী কৰায়ত্ব কৰি ৰাখিছে তাৎক্ষণিকভাৱে এই দুগৰাকী ব্যক্তিক আক্ৰমণ কৰিছে তেওঁলোকক মাৰপিট কৰা হৈছে এগৰাকীক বিয়াৰৰ বটলেৰে মাৰিছে এনেকৈ চাবিৰে মূৰত মাৰি দিয়া হৈছে সেইগৰাকী ব্যক্তিক লৈ আহিছে দিনৰ দিনটো মোৰ লগত ঘূৰি ফুৰা যিগৰাকী ব্যক্তি আছে তেওঁৰ নামত 1 নম্বৰতে তেওঁৰ নামত মানে যি FIR দিছে তেওঁৰ নাম দিছে মোৰ লগত ৰাতিপুৱাৰ পৰা ৰাতিলৈকে থকা মানুহজন অন স্পট গৈ পিছতো নাপালে বা আগততো নাহে সেই ব্যক্তিগৰাকীৰ নামতে তাৰমানে এইটো এটা সম্পূৰ্ণ পক্ষপাতমূলক আচৰণ এইটো তেওঁলোকৰ হতাশা বিজেপি দলৰ তেওঁলোকৰ হতাশা এইটো অকল খোৱাঙতে নহয় সমগ্ৰ অসমত কুংকি চৌধুৰীৰ ঘৰ ছ'চিয়েল মিডিয়া মেনেজমেণ্ট কৰি থকা মানুহ ৰাতি উঠাই লৈ গৈছে আৰু এই গোটেই কামটোত মুখ্যমন্ত্ৰী নিৰ্দেশনা থকা বুলি শুনিবলৈ পাইছোঁ মুখ্যমন্ত্ৰীয়ে ফোন কৰি প্ৰেছাৰাইজ কৰি এই চিটুৱেশ্যন ক্ৰিয়েট কৰিব খুজিছে নহ'লে আজি দুগৰাকী মন্ত্ৰী আৰু এগৰাকী বিধায়কে এনেকৈ সংবাদ মেল দি মানুহক জনগণক এনেকৈ মানুহে যিটো প্ৰৰোচনা কৰিছে তাৰমানে সংঘাত সৃষ্টি কৰিব খুজিছে সেইকাৰণে তাৎক্ষণিকভাৱে বিমল বৰা চক্ৰ গগৈ আৰু প্ৰশান্ত ফুকনক কৰায়ত্ব কৰি তেওঁলোকে জেললৈ নিক্ষেপ কৰিব লাগে এই গোটেই কথাটো প্ৰভোগ কৰাৰ কাৰণে নহয় তেওঁলোকক কৈছে যে তেওঁলোকৰ এনেকুৱা ধৰণৰ FIR আছে আমি কৈছোঁ FIR যিটি দিব পাৰে কিন্তু প্ৰকৃত আপোনালোকে ইনভেষ্টিগেশ্যন নোকোৱাকৈ নন বেইলেবল ছেকশ্যন বুলি উঠাই আনি লৈ আহিব আৰু এইবোৰ কৰিব হ'ব নোৱাৰিব যিটোৱে ঘটনা কৰিছে ভাঙিছে যিসকলে মাৰপিট কৰিছে তেওঁলোক মুকলি আকাশৰ তলত কাৰণ তেওঁলোক চৰকাৰী পক্ষ যিসকলে মাৰ খাইছে গাড়ী ভঙা যাৰ গাড়ী ভঙা হৈছে তেওঁলোক এতিয়া জেললৈ আহিব লগা হৈছে বা থানালৈ আহিব লাগে এইটো গ্ৰহণীয় নহয় এইটো বায়াছ আৰু এনেকুৱা ধৰণৰ মানে কাম কাজৰ যোগেদি যাতে এই সময়ত তেওঁলোকৰ যিটো নিৰপেক্ষতা প্ৰশাসন পুলিচৰ নিৰপেক্ষতাটো অটুট ৰাখিব লাগে আৰু কোনো কাৰণতে কাৰো পক্ষ লৈ যাতে শাস্তি মানে মানসিক হাৰাশাস্তি বা শাস্তি ব্যৱস্থা নকৰে তাৰ কাৰণে তেওঁলোকক আহ্বান জনাইছোঁ